একদম সহজতে আৰু কম সময়তে ভেজ পোলাও বনাওঁ বলক। আৰু ইয়াত মই পিঁয়াজ, আদা, নহৰু একোৱে ব্যৱহাৰ কৰা নাই। তাৰ কাৰণে মই লৈছোঁ বাচমতি চাউল 3 কাপ আৰু এইখিনি এতিয়া পানীত তিয়াই থ'ম 15 মিনিটমান। আৰু আপোনালোকে চাউলটো ধুই পেলাই তিয়াব আৰু ধুওঁতে বহুত সাৱধানে ধুব যাতে চাউলখিনি ভাঙি নাযায়। ভাঙি গ'লে কি হয় পোলাওখিনি দেখিবলৈ ভাল নালাগে। এইফালে মই লৈছোঁ আলু, ফ্ৰেঞ্চ বিন আৰু গাজৰ। আপোনালোকৰ ওচৰত যি পাচলি থাকে আপোনালোকে দিব পাৰে। মোৰ ওচৰত এইকেইটা আছিলে কাৰণে মই এইকেইটাই লৈছোঁ। এতিয়া কুকাৰত ঘিউ দিম 2 চামুচ। তাৰপাছত ইয়াত দিছোঁ মই লং, ইলাইচি, দালচিনি, জাবিত্ৰী আৰু জালুক কেইটামান। এতিয়া আলু, ফ্ৰেঞ্চ বিন আৰু গাজৰখিনি ইয়াতে 3-4 মিনিটমান ভাজি ল'ম। তাৰপাছত তিয়াই থোৱা বাচমতি ৰাইচখিনি ইয়াতে দি দিম আৰু চাউলখিনি পানীৰ পৰা ভালকৈ টুকি থৈ দিব 5 মিনিটমান। তাৰপাছত দিব যাতে পানীটো আহি নাযায় আৰু এইখিনি 5 মিনিটমান ভাজি ল'ম। এতিয়া ইয়াত মেইন বস্তুটো এড কৰিম, সেইটো হৈছে গাখীৰ। আৰু গাখীৰটো এড কৰাৰ কাৰণে কি হয় ইয়াৰ ফ্লেভাৰটো বহুত ধুনীয়া হয়, খাবলৈ বহুত সোৱাদ হয় আৰু মানে পোলাওটো ভাতৰ নিচিনা আঠা হৈ নাযায়, পূৰা আপোনাৰ ঝৰঝৰীয়া টাইপ হৈ থাকে। সেইটো কাৰণে ইয়াত 1 কাপ গাখীৰ এড কৰি দিছোঁ। তাৰপাছত মই এড কৰিছোঁ পানী মই ইয়াত 3 কাপ ইউজ কৰিছোঁ। এতিয়া মই চেনি 1 চামুচ আৰু এইটো আপোনালোকে যদি স্কিপ কৰিব বিচাৰে কৰিব পাৰে। আৰু তাৰপাছত ইয়াত দিম মই সোৱাদ অনুযায়ী নিমখ। তাৰপাছত মিডিয়াম ফ্লেমত 2টা চিটি লগাই দিম আৰু আমাৰ পোলাও ৰেডি হৈ যাব। আৰু এইফালে আমাৰ পোলাও ৰেডি হৈ গ'ল আৰু ইয়াত মই এতিয়া কাজু আৰু খিচমিচ ঘিউত ভাজি পেলাই ইয়াতে দি দিছোঁ। ইয়াৰ পৰাও টেষ্টটো বহুত ধুনীয়া লাগে। আৰু এইফালে আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে এতিয়া কিহৰ লগত খায় সেইটো চিকেনৰ লগত খায়, মাটনৰ লগত খায় খাব পাৰে।